Good morning everyone. Welcome to my Zebin vlog. ৰাতিপুৱা উঠিয়ে মই আমাৰ আগফালৰ বাৰান্দাখনলৈ ওলাই আহিলোঁ। ওলাই আহিয়ে চাৰিওফালে সেউজীয়া গছ-গছনিবোৰ দেখি মোৰ মনটোৱে ভাল লাগি গ'ল। তো ভাবিলোঁ আপোনালোককো দেখাওঁ। তো সৰুকৈ অকণমান ভিডিঅ' এটা বনাই থলোঁ। এনেকুৱা আপোনালোকলৈ বুলি ভিডিঅ' বনাই থাকোঁতে মোৰ আকৌ ক্লাছলৈ যাবলৈ দেৰিয়ে হ'ব। তো মই গাটো ধুই লওঁ জ্বলে তাৰপিছত আপোনালোকক লগ পাইছোঁ। গা ধুই মেলি আহি আপোনালোকক লগ পাইছোঁ। ভাবিছোঁ আজি আপোনালোককো মোৰ ক্লাছলৈ বুলি লৈ যাওঁ, তাতে কি কৰোঁ কি নকৰোঁ দেখাম। তো বেছি কথা কৈ নাথাকি ক্লাছলৈ বুলি ওলাই মেলি লগ পাই আছোঁ। এয়া মই ওলাই মেলি হ'ল, চেণ্ডেলযোৰ পিন্ধিব বাকী আছে। বেছি ষ্টাইল কৰি থকা নাই, যে চিম্পুলকৈ ওলাইছোঁ, ইমানো মেকআপ কৰি নাথাকোঁ। তো জল্দি যাব লাগে নহ'লে দেৰি হ'ব। তো গৈ থাকোঁ। ৰ'বক দেই, মই ফেন আৰু লাইটৰ চুইচটো বন্ধ কৰোঁ, নহ'লে মই পাহৰিয়ে থাকোঁ জানেনে। আকৌ ৰ'ব দেই, মই এইবাৰ আকৌ হেলমেটটো আৰু চাবিটো পাহৰিয়ে থাকিলোঁ নহয়। হেলমেটটো লৈ ল'লোঁ আৰু স্কুটিৰ চাবিটো লৈ ল'লোঁ। তো যাই থাকোঁ। আকৌ মই চেণ্ডেলযোৰে পাহৰি থাকিম, পিন্ধিয়ে লওঁ। মই বহুত বস্তু পাহৰোঁ জানেনে, ঘৰত সেইবাবে কালিয়ে খাওঁ। তো স্কুটিৰ চাবিটো এনেকৈ দি ল'লোঁ। এতিয়া গৈ থাকোঁ, ৰাস্তাত আপোনালোকক লগ পাম। পিছফালে মই মোৰ ছিষ্টাৰজনীকো বহাই ল'লোঁ। তাৰ অকণমান আমাৰ ৰাস্তাটো দেখাইছে। আমাৰ ৰাস্তাটো ইমানেই যে বেয়া নহয়, হ'বই নালাগে। মানে বৰষুণ দিলেতো আৰু অহা যোৱা বন্ধ নিচিনাই হয়, ইমানেই বেয়া হয়। স্কুল কলেজটো যাবই নোৱাৰি, মানে চৰকাৰখনে আমাৰ ৰাস্তাটো দেখাই নাপায় জানেনে, ইমানেই বেয়া। কি ক'ম আৰু, ৰাস্তাটোতো বাদেই দিয়ে, আমাৰ দলংখন চাওকচোন আৰু বেয়া। দলংখনতে আহিবই নোৱাৰি জানেনে, ইমান ৰিক্সৰ দলংখন জানেনে। ফাইনেলি অকণমান ভাল ৰাস্তাটো পালোঁ। এনেকৈ গৈ থাকোঁ আৰু অথনিৰ পৰা যে মই কৈ আছোঁ মই ক্লাছলৈ যাম। আপোনালোকে ভাবিছে চাগে কিনো ক্লাছ, মানে মই হ'লোঁ কম্পিউটাৰ টিচাৰ। তো তাতেই গৈ আছোঁ। ছিষ্টাৰজনীও মোৰ তাতে ক্লাছ কৰে, তাইকো লৈ যাওঁ। এইটো ইটাৰ ভাটা হয় আমাৰ। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আমাৰ ওচৰতে হয় এইটো। আমাৰ ওচৰৰ মানুহবিলাকে ইয়াৰ পৰাই ইটাবিলাক নিয়ে। এইটো ইটাৰ ভাটা হয়। এইখিনি ঠাই মোৰ অতিকৈ প্ৰিয় হয়। মই মানে বহুতেই ভাল পাওঁ এইখিনি ঠাই, বহুত ভাল লাগে। ইমান যে ধুনীয়া বতাহ দি থাকে এইখিনি ঠাইত, ভালেই লাগে। মানে অকল মানুহো নাই বেছি। আমি কেতিয়াবা ৰাতিপুৱা ইয়ালৈকে ফুৰিবলৈ আহোঁ, ভাল লাগে কিবা এটা ঠাইখিনি। এনেকুৱা আহি ভাল ৰাস্তা পালোঁ, মানে বেছি দূৰ নাই আৰু মই ক্লাছলৈ অকণমান গ'লে পাম। এনেকুৱা আহি থাকিলোঁ, ফাইনেলি পালোঁ। মোৰ কম্পিউটাৰ চেণ্টাৰটোৰ নাম নিটছ হয়। আজি আপোনালোককো দেখাম, তো সেইবাবে লৈ আহিছোঁ। তাই ভিডিঅ' বনাই আছে, মোৰো অকণমান হেল্প হৈছে। আহক ভিতৰৰ ফালে লৈ যাওঁ আপোনালোকক। অকণমান ভিতৰৰ ফালে দেখাই দিব। এন্ধাৰে হৈ আছে, লাইটবোৰ দিয়াই নাই, আহিছোঁহে জাষ্ট। এয়া জানেনে, মই 3টা বজাত আপোনালোকক লগ পাইছোঁ। ইমানেই বিজি আছিলে দিনটো, ষ্টুডেণ্ট যে ইমান আছিল নহয়, মানে টাইমেই পোৱা নাই আপোনালোকক দেখাবলৈ। এতিয়াও ষ্টুডেণ্ট আছে, তথাপিতো আৰু অকণমান টাইম দিছোঁ। এয়া দেখিছেনে, এতিয়া অকণমান কম আছে। তো সেইবাবে আপোনালোকৰ লগত অকণমান কথা পাতিছোঁ। অকণমান বাহিৰৰ ফালেও দেখাই দিছোঁ। সৌখন মোৰ স্কুটি দেখিছেনে, আৰু সৌ দুটা যে ল'ৰা আহি আছে, সেই দুটা মোৰ ষ্টুডেণ্টে হয়। সিহঁতকো এতিয়া ক্লাছ কৰোঁ, বাকীকেইটাতো আছেই। তো ক্লাছ কৰি উঠি আপোনালোকক লগ পাই আছোঁ ৰ'ব। এয়া মই ক্লাছ কৰি উঠি মেলি হ'ল, আৰু মই এতিয়া ঘৰলৈ বুলি ওলাই আহিলোঁ। ছিষ্টাৰজনীও নাই, তো অকলে আহিছোঁ। তো জল্দি যাব লাগে। তো গৈ থাকোঁ। এনেকুৱা আহি ভাত পানী খাই ফ্ৰেছ হৈ লৈ আপোনালোকক লগ পাইছোঁ। ক্লাছলৈ যাওঁতে মানে মই বেড কভাৰখন ধুই থৈ গৈছিলোঁ। এতিয়া ভাবিছোঁ পাৰি লওঁ অকণমান জিৰাম।
বহুত ভাগৰ লাগিছে অকণমান ৰেষ্ট ল'ম তো এইখন পাৰি লওঁ অলপ পাৰি মেলি হ'ল এতিয়া মই অকণমান মানে ৰেষ্ট ল'ম তো তাৰপিছত লগ পাইছোঁ এয়া মই শুই উঠি আপোনালোকক লগ পাইছোঁ অকণমান টাইম হ'লোঁ এনে আৰু আমাৰ ঘৰত কোন আহিছে দেখা আছে ৰ'ব ইহঁত দুজনী আহিছে আৰু মায়ে কিবা চিলাই আছে কাপোৰ আৰু ইহঁত দুজনীয়ে কিবা বকি আছে মোৰ কথাকে বকি থাকে ইহঁতে দুজনীয়ে মাৰ আগত আৰু ফুৰিবলৈ যাবলৈ লগ ধৰি আছে মোৰ সন্মুখতে এখন খিৰিকী আছে খিৰিকীখন খুলিলেই ধুনীয়া পৰিৱেশ এটা দেখা পায় আৰু এইখন মোৰ সৰু চাই ফুলনি বাগিচা আগতে বহুত আছিল মানে এতিয়া অকণমান মৰিলেও কিছুমান এতিয়া মই ফুৰিবলৈ যাবলৈ ৰেডি হৈছোঁ ইহঁতকেইজনী বাহিৰত ৰৈয়ে আছে তো জল্দি যাওঁ এয়া ফুৰিবলৈ আহিছোঁ তিনিওজনীয়ে ফুৰিব মানে এনেই অকণমান খোজকাঢ়িম বুলি আহিছোঁ আন্ধাৰে হ'ল দেখিছেনে ঘৰলৈ যাওঁ ইহঁতকেইজনীও বোলে ঘৰলৈ যায় পঢ়িব লাগিবতো ইহঁতকেইজনীয়ে মোৰতো আৰু আহিয়া মাক ক'লোঁ অকণমান মোৰ ভজা বৰা কিবা বস্তু খাব মন গৈছে মায়ে আকৌ পিঠা বনাই দিলে লাল চাহ লৈছোঁ লগতে মায়ে বনাই দিয়া পিঠা লৈছোঁ এই যে পিঠাৰ আগফাল নোহোৱা হৈছে ময়ে খাইছোঁ ইমানেই টেষ্টি হৈছে লাল চাহ লৈছোঁ গাখীৰ চাহ খাব মন নাই গাটো ভাল নাই গম পাইছেই চাগে মাতটোত তো সেইবাবে লাল চাহ লৈছোঁ মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে বহুতখিনিয়ে মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ আৰু আজিৰ ভিডিঅ'টোতো মোক মৰম দিব বুলি আশা কৰিলোঁ ভিডিঅ' বনাব নাজানো ফাৰ্ষ্ট টাইম বনাই আছোঁ কিন্তু মৰম দিব আপোনালোকে তেনেকৈ আগবাঢ়ি যাম তো আজিলৈ আহিছোঁ বাই বাই নেক্সট এটা ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই